নমস্কাৰ বন্ধু বান্ধৱীসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মা আৰু আমি। মই আজি আপোনালোকৰ ওচৰলৈ আনিছোঁ এটা ৰেচিপি আৰু ৰেচিপিটো লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আপোনালোকে চাব বুলি আশাবাদী। মই আজি ভেন্দি আৰু পিঁয়াজৰ ৰেচিপি দেখুৱাম। ভেন্দিখিনি নিজৰ জোখমতে কাটি ল'ব পাৰে, ইয়াতকৈ ডাঙৰো কৰিব পাৰে। মই 3 পিচ 2 পিচ এনেকৈ মিলাই কৰিছোঁ আৰু পিঁয়াজবিলাক কাটি লৈছোঁ। এইদৰে জুইৰ ওপৰত কেৰাহীটো দি তাত তেল দিলোঁ আৰু তেলখিনি গৰম হ'বলৈ দিলোঁ। ইয়াতে পিঁয়াজ গৰম তেলত ঢালি দিলোঁ আৰু পিঁয়াজখিনি কিছু সময় লৰাই যেতিয়া আধা ভজা হ'ব পিঁয়াজখিনি উঠাই থ'ম। কেৰাহীৰ পৰা পিঁয়াজখিনি উঠাই থ'ম। সেইখিনি তেলতে ভেন্দিখিনি দি দিম আৰু এইদৰে ভেন্দিখিনি কিছু সময় লৰাই থাকিম। আন্দাজমতে নিমখ দিম, হালধি পাউডাৰ দিম, দি কিছু সময় ভেন্দিখিনি লৰাই হাফ ফ্ৰাই কৰিম। চাই থাকক মই কিদৰে ভেন্দি পিঁয়াজৰ ৰেচিপিটো বনালোঁ। আৰু যদি ভাল পায় লাইক এটা কৰি দিব আৰু নতুন নতুন ৰেচিপিৰ সৈতে অন্যান্য ভ্লগ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। এয়া ভেন্দি ফ্ৰাই হৈ গ'ল, উঠাই থ'লোঁ আৰু সেইটো কেৰাহীতে অকণমান তেল দিলোঁ আৰু তেলত ফুৰণ দিলোঁ আৰু ফুৰণখিনি ফ্ৰাই কৰিম। ইয়াতে মই শুকান জলকীয়া আৰু তেজপাতো দিলোঁ, দি এইখিনি ফ্ৰাই কৰি ল'ম। আদা নহৰুৰ পেষ্টখিনি ৰেডি কৰি থৈছিলোঁ, ইয়াতে কিছু সময় ফ্ৰাই কৰি ল'ম। তাৰপিছত এটা বাটিত মই মছলা পানীৰ সৈতে মিক্স কৰি থৈছিলোঁ। মছলা ইয়াতে জিৰা, জালুক, ধনিয়া পাউডাৰ আৰু গৰম মছলা আছিলে। এইখিনি মই আদা নহৰুৰ পেষ্টৰ ওপৰত ঢালি দিম আৰু এইদৰে লৰাই থাকিম। ইয়াত অকণমান ৰেড চিলো দি দিলোঁ কাৰণ কালাৰটো আহিবৰ বাবে আৰু অলপ জ্বলাও হ'ব। তাৰপিছত ফ্ৰাই কৰি থোৱা ভেন্দিখিনি দিলোঁ, দি কিছু সময় লৰাই থাকিম যেন মছলাখিনি ভেন্দিখিনিত ধুনীয়াকৈ লাগি যায়। এইদৰে ফ্ৰাই হৈ গ'ল, মছলাৰ সৈতে ভেন্দিখিনি ফ্ৰাই ধুনীয়াকৈ হৈ গ'ল। ইয়াতে পিঁয়াজখিনি ফ্ৰাই কৰি থোৱা পিঁয়াজখিনি দি দিলোঁ, দি আকৌ পুনৰ লৰাইছোঁ। পিঁয়াজ ভেন্দি মছলাখিনি ধুনীয়াকৈ লাগি গৈছে, লাগি গৈ দেখিব এটা ধুনীয়া লুক এটা আহিছে। ইয়াত অকণমান পানী ঢালি দিলোঁ, কাৰণ পানী এইকাৰণে দিলোঁ যেন ভেন্দিৰ ভিতৰত মছলাখিনি ধুনীয়াকৈ সোমাই যায় আৰু ভেন্দিখিনি খাবলৈ টেষ্টি হ'ব, সেইবাবে। পানী দিয়াৰ পিছত অকণমান সময় লৰাই দিছোঁ আৰু জুইত কিছু সময় এইদৰে ৰাখি লৰাই আমাৰ ৰেচিপি ৰেডি। হয়নে একদম ইজি আৰু খাবলৈ বিৰাট টেষ্টি হয়। দেখিবলৈও ধুনীয়া লাগিছে, খাবলৈও টেষ্টি হয়। আপোনালোকে এইদৰে বনাই খাই চাবচোন।